স্বাগতম জনালো অন্য এটা নতুন ভিডিঅ'লৈ। ইতিমধ্যে আপোনালোকৰ অপেক্ষাৰ অন্ত পৰিল আৰু অপেক্ষাৰ অন্ত পৰাৰ লগে লগে আপোনালোকৰ বেংক একাউণ্টত ইতিমধ্যে অৰুণোদয় যি আপোনালোকৰ 3.0 আঁচনি টকা আছিলে ইতিমধ্যে আপোনালোকৰ বেংক একাউণ্টত ৰিলিজ কৰা হৈছে। আপোনালোকে যদি এতিয়ালৈকে আপোনালোকৰ বেংক একাউণ্টবোৰ চেক কৰা নাই তেন্তে অতি শীঘ্ৰে গৈ পিনি আপোনালোকে নিজৰ বেংক একাউণ্টবোৰ চেক কৰক। ইতিমধ্যে আপোনালোকে বহু দিনৰ পৰা অপেক্ষা কৰি আছিলে যে অৰুণোদয় 3.0 টকা আপোনালোকে কেতিয়া লাভ কৰিব। ইতিমধ্যে সেই অপেক্ষাৰ অন্ত পৰিল আৰু অন্ত পৰাৰ লগে লগে আপোনালোকৰ বেংক একাউণ্টবোৰত আপোনালোকৰ টকা আপোনালোকক পঠিয়াই দিয়া হৈছে। আপোনালোকে যদি এতিয়ালৈকে আপোনালোকৰ বেংক একাউণ্টবোৰত চেক কৰা নাই তেন্তে যদি আপোনালোকে মেছেজ পোৱা নাই তেন্তে আপোনালোকে অতি শীঘ্ৰে গৈ পিনি আপোনালোকৰ বেংক একাউণ্টটো আপোনালোকে চেক কৰক আৰু আপোনালোকৰ বেংক একাউণ্ট চেক কৰিলে আপোনালোকৰ মেছেজ পাই যাব আৰু আপোনালোকে নিজৰ আপোনালোকৰ যিকেইটা আপোনালোকৰ পাবলগীয়া টকা আছিলে সেইকেইটা পাই যাব। বহুতে প্ৰশ্ন কৰি আছিলে যে আমাৰ আগতে আমালৈ কোনো ধৰণৰ মেছেজ অহা নাছিলে, এটকা ক্ৰেডিট হোৱাৰ মেছেজ অহা নাছিলে বা আমি EKYC কৰা নাই। EKYC যদি কৰা নাই তেন্তে আপোনালোকে EKYC কৰি লোৱাক। আপোনালোকে যদি EKYC আজিয়ে আপোনালোকে গৈ পিনি EKYCটো সম্পূৰ্ণ কৰক। EKYC আৰু যদি আপোনালোকে কৰা নাই তেন্তে আপোনালোকে বেংকৰ মেছেজ পোৱাত অসুবিধাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। নেক্সট আহিলে আপোনালোকে যদি এটকাৰ আপোনালোকৰ মেছেজ অহা নাছিলে বা আপোনালোকৰ সেই সময়ত যেতিয়া আপোনালোকক পঠিওৱা হৈছিলে এটকাৰ মেছেজটো আপোনালোকৰ বেংকৰ পৰা কিবা একো ফোন অহা নাছিলে তেন্তে আপোনালোকে ভয় খাবলগীয়া কথা নাই। যাৰ মোবাইলত আপোনালোকৰ এটকা মেছেজ অহা নাছিলে সেই লোকসকলেও এতিয়া আপোনালোকৰ টকাটো লাভ কৰিবলৈ সক্ষম হৈছে দেখা গৈছে। যিহেতু আপোনালোকৰ সকলো বেংক একে নহয়, কিছুমান বেংকৰ ছাৰ্ভাৰ প্ৰব্লেম থাকে, কিছুমান বেংকৰ আপোনালোকৰ লেনদেনৰ প্ৰচেছটো অলপ লেহেমীয়া প্ৰকাৰো হয়। সেইবাবে আপোনালোকৰ অলপ টাইম অপেক্ষা কৰিব লগাও হ'ব পাৰে। বহুতে কিছুমানৰ আপোনালোকৰ যিবোৰ বেংকত আপোনালোকৰ লেনদেন বা আপোনালোকৰ চলাচলটো যিটো আপোনালোকৰ একাউণ্টৰ লেনদেন সেইটো আপোনালোকৰ ফাষ্ট প্ৰক্ৰিয়া হয় কিছুমান বেংকত আৰু কিছুমানত আপোনালোকৰ অলপ লেহেমীয়া প্ৰকাৰো হয়। আপোনালোকে ভয় খাব নালাগে যে আপোনালোকে টকাটো নাপাব। আপোনালোকৰ যদি ফৰ্ম ফিল আপ কৰিছিলে নাইবা আপোনালোকে যদি আপোনালোকৰ গেছ আৰু আপোনালোকৰ অৰুণোদয় যদি আপোনালোকে ফৰ্ম ফিল আপ কৰি দিছিলে নতুনসকলে আৰু যিসকল পুৰণা হিতাধাৰী আছিলে তেওঁলোকে যদি নতুনকৈ আপোনালোকৰ টকা পাবলগীয়া আছিলে বা আপোনালোকে আগৰ পৰা পাই আছিলে তেন্তে আপোনালোকে চিন্তা কৰিব নালাগে। আপোনালোকে এইকেইটা টকা আপোনালোকে পাই যাব। ইতিমধ্যে আপোনালোকৰ বেংক একাউণ্টবোৰত আপোনালোকে অতি শীঘ্ৰে গৈ পিনি চেক কৰক। আপোনালোকক ইতিমধ্যে বাৰম্বাৰ আপোনালোকক কৈ থোৱা হৈছিলে যে আপোনালোকে যদি EKYC কৰা নাই বা আপোনালোকৰ মোবাইল নম্বৰ আপডেট কৰা নাই বা আপোনালোকে ফৰ্ম ফিল আপ কৰি জমা দিয়া হোৱা নাছিলে তেন্তে আপোনালোকে এতিয়া সেই সমস্যাটোৰ সন্মুখীন হ'বলগীয়া হৈছে। যিসকলে এইবোৰ কাম আগতীয়াকৈ কৰিছিলে তেওঁলোকৰ বাবে কোনো চিন্তাৰ বিষয় নহয়। যিসকলে এইবোৰ আপোনালোকৰ কাম কৰা নাছিলে তেওঁলোকে সমস্যাৰ সন্মুখীন হৈছে। যিসকলে মেছেজ পোৱা নাই তেওঁলোকে বেংকৰ লগত যোগাযোগ কৰিব পাৰে। যিসকলে আপোনালোকৰ মোবাইলত মেছেজ পোৱা নাই বা আপোনালোকে কোনো ধৰণৰ মেছেজ সোমোৱা নাই তেন্তে আপোনালোকে বেংকৰ লগত যোগাযোগ কৰিব পাৰে। বেংকত গৈ পিনি আপোনালোকে বেংক একাউণ্টটো এণ্ট্ৰি কৰাব পাৰে বা EKYC যদি আপোনালোকে সম্পূৰ্ণ কৰা নাছিলে তেন্তে EKYC এইকেইটা কাম আপোনালোকে কৰিব লাগিব। এইকেইটা কাম কৰাৰ লগে লগে আপোনালোকৰ যদি কিবা কাৰণত বেংকত আপোনালোকৰ টকাটো ফচি আছে তেন্তে আপোনালোকে ৰিলিজ হৈ যাব। এইকেইটা টকা আপোনালোকে অতি শীঘ্ৰে লাভ কৰিব। ইতিমধ্যে আজি আপোনালোকক অৰুণোদয় টকা আপোনালোকৰ মুকলি কৰা হৈছে। প্ৰথমে আপোনালোকৰ 25 তাৰিখে দিয়া হৈছিলে, তাৰপিছত আপোনালোকৰ দিয়া হৈছিলে 29, তাৰপিছত এতিয়া আপোনালোকৰ 7 তাৰিখ, যিহেতু আজি 7 তাৰিখ আপোনালোকৰ মুকলি কৰা হৈ গ'ল। এইকেইটা টকা অতি শীঘ্ৰে আপোনালোকে লাভ কৰি সক্ষম হৈছে। যিসকলে অপেক্ষা কৰি আছিলে যে অৰুণোদয় 3.0 টকা কেতিয়া সোমাব ইতিমধ্যে আপোনালোকৰ মাজলৈ ভাল খবৰ আহিছে। আপোনালোকে যদি এতিয়ালৈকে একো খা খবৰ পোৱা নাই বা আপোনালোকে গম পোৱা নাই বা আপোনালোকৰ তাত মেছেজ অহা নাছিলে তেন্তে আপোনালোকে অতি শীঘ্ৰে গৈ পিনি আপোনালোকৰ বেংক একাউণ্টবোৰ চেক কৰক। আপোনালোকৰ বেংক একাউণ্টত আপোনালোকৰ যিটো এমাউণ্ট পাবলগীয়া আছিলে সেইকেইটা আপোনালোকে পাই যাব। যিসকল হিতাধাৰীয়ে নতুনকৈ এপ্লাই কৰিছিলে তেওঁলোকেও লাভ কৰিছে আৰু যিসকল পুৰণাকৈ পাই আছিলে আপোনালোকৰ পাই আছিলে বা কিবা কাৰণত আপোনালোকৰ পাই থকা কিছুমানৰ বন্ধও হৈ গৈছিলে সেইখিনি সেই লোকসকলেও আপোনালোকৰ পোৱা দেখা গৈছে। সকলোৱে এতিয়া লাভ কৰিছে। তো ভিডিঅ'টো আছিলে আপোনালোকে যদি আপোনালোকৰ বেংক একাউণ্টবোৰ চেক কৰা নাই বা আপোনালোকৰ মোবাইল নম্বৰ আপডেট অহা নাই তেন্তে আপোনালোকে অতি শীঘ্ৰে আপোনালোকৰ বেংকৰ লগত যোগাযোগ কৰক আৰু ভয় খাব নালাগে যে আপোনালোকৰ কিবা কাৰণত আপোনালোকৰ নোসোমাব পাৰে। নোসোমোৱাৰ কাৰণ আছে। আপোনালোকৰ লেট প্ৰচেছ হয়। কিছুমান বেংকত আপোনালোকৰ সোনকালে টকাটো ৰিলিজ হৈ যায়, আপোনালোকৰ বেংক একাউণ্টত সোমোৱাই দিয়া হয় আৰু কিছুমানত অলপ ছাৰ্ভাৰ প্ৰব্লেম বা আপোনালোকৰ ছাৰ্ভাৰ প্ৰব্লেম হোৱাৰ বাবে বা আপোনালোকৰ
লেনদেনত অলপ মানে কিবা প্ৰব্লেম হ'ব পাৰে, সেইবাবে আপোনালোকৰ টকাটো আপোনালোকে পোৱা নাই। আপোনালোকে এটা কাম কৰিব পাৰে, আপোনালোকে নিজৰ যিটো আপোনালোকৰ বেংক একাউণ্ট দিয়া হৈছিলে অৰুণোদয়খন প্ৰথমে কৰোঁতে বা আপোনালোকে আপডেট কৰোঁতে যিটো আপোনালোকৰ বেংক একাউণ্ট দিয়া হৈছিলে, তাতে গৈ পিনি আপোনালোকৰ বেংক একাউণ্টৰ মানে মেনেজাৰৰ লগত যোগাযোগ কৰক, নাইবা আপোনালোকে বেংকৰ অন্য ব্ৰাঞ্চৰ মেনেজাৰৰ লগতো আপোনালোকে যোগাযোগ কৰি পিনি আপোনালোকৰ একাউণ্টটো চেক কৰি পিনি এণ্ট্ৰি কৰালে আপোনালোকৰ গম পাই যাব। এইকেইটা প্ৰচেছ আপোনালোকে কৰিব লাগিব। চ' ভিডিঅ'টো আছিলে ইমানেই। আপোনালোকে যদি ইনফৰমেশ্যনটো আপোনালোকৰ ভাল লাগিলে তেন্তে আপোনালোকে আপোনালোকৰ যিসকল অৰুণোদয় হিতাধিকাৰী আছে তেওঁলোকলৈ শ্বেয়াৰ কৰক, যাতে তেওঁলোকে ভয় খাব নালাগে। অলপ হ'লেও আপোনালোকে ৱেইট কৰিব লাগিব। আপোনালোকৰ হাতত এতিয়া আপোনালোকৰ 24 ঘণ্টাৰ ভিতৰত আপোনালোকে সকলোখিনিয়ে টকা লাভ কৰি যাব। চ' ভিডিঅ'টো আছিলে ইমানেই। ধন্যবাদ।